ৰূপ দি আছে এইটো মজা 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 অঁ ভাল লাগিছে ভাল দিছে আপুনি মানে চ' এইটো কথা মানে এখেতক দিলোঁ মই 50 টকা বাকী ল'লোঁ 40 টকা ঠিক আছে মানুহ আৰু এটা পালোঁ মই মানে নাচি দিছিলোঁ চ' এইটো মটকাকো কি কাৰণে আচৰিত লাগিলে মানে বেলেগ মটকাকো চাইছোঁ অকল RX 100খন মানে কৰি ঘূৰাই থাকে ইয়াত কিন্তু বুলেটখন ধৰাই মানে পূৰা ঘূৰাইছে মানে আচৰিত কথা আৰু ফাৰ্ষ্ট টাইম মানে লাইফত মই বুলেটখন এনেকৈ ঘূৰোৱা দেখিলোঁ আৰু চব মই দেখাইছোঁ একদম জেংকৈ ঘূৰাইছে হাত চাত এৰি দিছে চ' এয়াই হৈছে মটকাকোৱা ভালকৈ আৰু এবাৰ চাই লওঁ ভাগৰটো লৈ লওঁ খাওঁ নাখাওঁ নাজানো নিচা হয় নহয় নিচা হয় নেকি হে ফুল নিচা তেতিয়াহ'লে আজি ফুল নিচা কৰি শিৱৰাত্ৰিৰ দিনা আজি ব্লগটো বনাব লাগিব নেকি আচলতে শিৱৰাত্ৰিত অকল আমাৰ ইণ্ডিয়াৰ দেশী মানুহে নাহে ফৰেইনাৰো আহে আৰু এটা এক্সাম্পল এখেতকো মই সুধি অকণমান দেখাইছোঁ যাইছোঁ ব্ৰাজিল চ' ব্ৰাজিলৰ পৰা আহিছে দে আৰ ফ্ৰম জাষ্ট ব্ৰাজিল চ' ব্ৰাজিলৰ পৰা আহিছে ধেমালি নহয় ব্ৰাজিলৰ ফুটবল ফেমাছ আমাৰ ইয়াত শিৱৰাত্ৰি চাব আহিছে ভাল লাগিছে মূৰটো ঘূৰোৱা নিচিনা লাগিছে এতিয়া লাহে লাহে মূৰটো ঘূৰোৱা নিচিনা লাগিছে এতিয়া মূৰটো ঘূৰোৱা নিচিনা লাগিছে অলপ চলপ ইমান নহয় কিন্তু মজা লাগিছে নমস্কাৰ পুনৰ পৰা স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ আজি হৈছে মহাশিৱৰাত্ৰি আৰু আপোনালোকক স্বাগতম জনাইছোঁ শিৱদৌলৰ পৰা চ' পূৰা ভিৰ দেখিছে নহয় ভিৰ কি কাৰণে আজি হৈছে শিৱৰাত্ৰি চ' সকলোকে মহাশিৱৰাত্ৰি উইচ কৰিছোঁ হে চব পিনে পি পাপ একো শুনাই নাই চাগে আপোনালোকে পুনৰবাৰ আকৌ কৈছোঁ আজি হৈছে মহাশিৱৰাত্ৰি মই আছোঁ শিৱসাগৰত মোৰ নিজৰ ঘৰৰ জেগাত নিজৰ ঘৰ হয় আৰু আজি সকলোকে মই শিৱৰাত্ৰি উইচ কৰিছোঁ চ' এইপিনে ন' এণ্ট্ৰি দুকি এইপিনে ন' এণ্ট্ৰি চ' তাহাঁতিও আহিছে যাবলৈ দিছে স্কুটি যাবলৈ দিছে ন' এণ্ট্ৰি হ'লেও আমি যাব পাৰিম এটা টেকনিক আছে গম পাইছানে কি টেকনিক ASTC এনেকৈ যাম মই দেখাই আছোঁ আপোনালোক চব দেখাই আছোঁ চ' বৰ্তমান এতিয়া আহি আছোঁ এতিয়া শিৱদৌললৈ গৈ আছোঁ আচলতে ই কিবা চাকি দিব তাত আৰু এনেও চাকিটো দিব নোৱাৰে কাৰণ বহুত লম্বা ভিৰ হয় মানে সাংঘাতিক ৰাতিপুৱা 3টা বজাৰ পৰা মানুহ পূৰা লাইন লাগি থাকে ত' এনেই শিৱৰাত্ৰিটো ৰাতি ভাল হয় দিনততো ইমান খাচ নহয় কিন্তু মই সিহঁতৰ কাৰণে দিনত আহিলোঁ আৰু ৰাতিও আহিম কাৰণ মোৰ ঘৰৰ পৰা জাষ্ট ধৰক 500 মিটাৰমান হ'ব আৰু বেছি দূৰ নহয় ত' ইয়াতে এতিয়া দেখিছে নহয় চব পিনে পূৰা দোকান লগাই দিছে পূৰা মানে এখন ডাঙৰ মেলা আৰু বিখ্যাত ডাঙৰ মেলা চবেই জানেই এনেও নৰ্থ ইষ্টৰ চবতে আটাইতকৈ ডাঙৰ শিৱৰাত্ৰি মেলা ইয়াতে হয় শিৱসাগৰ মোৰ নিজৰ আপোন জেগাত এইটো কি চকৰি গৈ কচৰি ওলাই গৈছে উঠিব লাগিব তাতো উঠিম চ' ইয়াত তেনেকৈ খোৱা বস্তুও দিছে পূৰা মানে এইবিলাক জেলপি চেলপি মইতো খাই ভাল নাপাওঁ এইবিলাক আৰু মানুহ পূৰা বিভিন্ন ধৰণৰ জেগাৰ পৰা আহে চ' আচলতে শিৱৰাত্ৰি মেলাখন ক'ত হয় মেলাখন আচলতে হয় শিৱদৌলটো দেখিছে নহয় যিবিলাক মানুহে অহা নাই বাৰু তাৰ কাষত যিটো আমাৰ শিৱসাগৰ বৰপুখুৰী আছে চ' তাৰ কাষে মানে ৰাস্তা আছে আপোনাৰ তাত মই খোজকাঢ়োঁ মই দেখাই দিছোঁ ৰাস্তাটো ইয়াতো চ' ইয়াতে আচলতে মেলাখন হয় আৰু আমাৰ দাদাই হাঁহি আছে ই প্ৰথমবাৰ শিৱৰাত্ৰি চাব আহিছে শিৱসাগৰত কেনেকুৱা লাগিছে মই বাৰু সৰুৰ পৰা চাই আহিছোঁ এতিয়া দিনত আহিছোঁ আকৌ ৰাতিও আহিম ৰাতি কেনেকুৱা হয় জানে মই দেখাই দিছোঁ এনেকুৱা মানুহৰ ভিৰ এনেকুৱা হৈ যায় মানে যাব নোৱাৰে উশাহ নাপায় এনেকুৱা ভিৰ হৈ যায় মানে আচলতে গোটেই অসমৰ চাৰিও কোনোবা পৰা মানুহ আহে আৰু অকল মানুহ বুলিয়ে নহয় আচলতে বেপাৰী কিছুমানো আহে এইবিলাক ধৰক যিবিলাক ইয়াত মেলা মানে বস্তু যিসকলে মানে বিকি আছে ন চ' তেওঁলোকো আহে চ' বিভিন্ন ধৰণৰ বস্তু আছে এইবিলাক কিবা কিবি চব ধৰণৰ বস্তু পাব বেচিকেলি মানে সৰু সুৰা গুৱাহাটী ফেঞ্চি বজাৰ নিচিনাই আৰু শিৱসাগৰ ফেঞ্চি বজাৰ তাকে ৰ'দ কিন্তু তামাম দিছে ত' এতিয়া দৌৰ পাইছোঁহি লাহেকৈ আৰু বহুত হুলস্থুল হৈ আছে মই গম পাইছোঁ আপোনালোকে একো শুনা নাই এতিয়া এইপিনে যাব লাগিব চ' আচলতে ইমানে ভিৰ মানে একো শুনা নাপালোঁ চ' পিছত আহি ভইচ অভাৰ কৰিবলগীয়া হ'ল এতিয়া আহি খোজকাঢ়ি আহি ফাইনেলি পালোহি শিৱদৌলৰ মেইন গেটখন মানে এইবিলাক কিবা কিবি ওলমাই থৈ দিছে আৰু এইপিনে যায় জেগাটো পাহৰি গ'ল নহয় বাৰু ব'লকচোন শিৱদৌলৰ ভিতৰলৈ প্ৰথমতে এতিয়া ব'লক সোমাই যাওঁ চ' শিৱদৌল সোমাই আহিলোঁ বহুত চিঞৰিছে দেই ইয়াত মানুহ উপায় নাই আৰু एজন পূজাৰী নহয় জানো কি बोले बाप का भक्त है ना आपको हिंदी समझ में आ रहा है ना आप कहाँ से आ रहे हैं हमारे उत्तर प्रदेश यूपी से आ रहे हैं तो भावो यूपी पे ही से यार आप सिर्फ ये ओकेजन के लिए आ रहे हैं ना शिवरात्रि के लिए आ रहे हैं तो धमाली को था ना अब कितने साल से वो शिव का भक्त है बोल सकते हैं जब से मतलब
पैदा हुए देखो हैं। शिव का भक्त तो हमेशा बचपन से मन से ही रहते हैं। हाँ हाँ, ये ऐसे आपका इंटरव्यू लेना है, बुरा बात नहीं है। हाँ 11 वर्ष की उम्र से। 11 वर्ष से मतलब ধেমালি কথা নাই, 11 বছৰ বয়সৰ পৰা আজিলৈকে তেখেত শিৱৰ ভক্ত। आपका कितना एज हुआ? हो गया हमारा 27 साल। 27 तो आप मुझसे बड़े हैं तो साल से, तो मुझसे 20 মোৰ 22 হৈছে, কৈ দিছোঁ আৰু বয়সটো। তো ধেমালি কথা নহয় এখেত, আৰু এওঁৰ লগতে বহুতখিনি আহিছে মানে। आप तो सिर्फ अकेले नहीं आए हैं ना, बहुत सारे लोग आए बहुत हैं संताएं बहुत शिव बहुत का दूर भक्त। से आए। বহুত দূৰৰ পৰা আচলতে আহে, এইটো এটা কথা। महाशिवरात्रि তেনেকৈ के लिए आए हैं। তাতো দুজনমান বহি আছে, ইয়াতো বহি আছে এওঁলোক। পূৰা এখেতেতো পূৰা বাবা মাৰি আছে, মানে শিৱৰ ভক্ত মানে বাবাটো অলপ মাৰিবই লাগিব নহয় জানো, মই কৈ দিছোঁ আৰু কথাটো। চ' ভাল লাগিছে আচলতে, এওঁলোকৰ পৰা অকণমান জানিলোঁ, ইণ্টাৰেকশ্যন কৰিলোঁ। महाशिवरात्रि पूजा के लिए आए हैं। हाँ 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 हाँ, मेरा नाम अनुराग है। हाँ आपका नाम अनुराग है, मेष राशि है, वीर हनुमान जी आपके स्वामी हैं। मंगलवार और शनिवार मीट मछली आप नहीं खाना है, आपको निरामिष भोजन करना है। और माँ पिता का जब भी यहाँ भी सुबह में जाके कहीं भी जाओ, किसी काम के जाओ, माँ पिता को पैर छू के जाना और आपकी जीत होके आएगी, आपकी हार होके नहीं आएगी। हर काम में आपकी जीत होके आएगी। চ' আচলতে এখেতে কৈছে মোৰ নাম অনুৰাগ, মোৰ কি ৰাশি নাম, কিয়া ৰাশি থাকা मेष राशि। মিছ ৰাশি। মই আচলতে ৰাখি মানে ইমান বিশ্বাস নকৰোঁ, কিন্তু হয় বাৰু। মই এখেতক সুধিলোঁ, কৈছে মঙলবাৰ আৰু শনিবাৰ ক'লে নেকি মাছ মাংস নাখাব কৈছে, আৰু য'ত যাওঁ মা দেউতাৰ ভৰি চুই যাব কৈছে। এইটোতো নিশ্চয় কথা, ভৰিটো চুই যাবই লাগিব এনেও। চ' সিমানে ভাল লাগিলে ইণ্টাৰেকশ্যন কৰি, অকণমান মানে এক্সপিৰিয়েঞ্চটো মানে পালোঁ। ঠিক আছে ভैया আৰে অঁ জয় বাবা ভোলে। আজিকালি মানে মই একেলগত কথা পাতিলোঁ ন, পইচা ইমান নাই পকেটত, 50 টকা মানে আছে, কেছ নাই। চ' একেলগত 50 টকা দিছোঁ আৰু খুচুৰা চ' ময়ো ল'ম মানে, মই 10 টকা দিবলৈহে মন মানে। চ' এইটো কথা মানে, এখেতক দিলোঁ মই 50 টকা, বাকী ল'লোঁ 40 টকা। ঠিক আছে ইয়াৰ ঠিক আছে মানে এইবিলাক ডুপ্লিকেচি নিচিনাই লাগিছে আৰু, হ'লেও দিলোঁ আৰু। ইমানেই কথা পাতিলোঁ নহয় জানো, তেখেতৰ বেয়া লাগিব। আজি মানে শিৱৰাত্ৰি অকেজনত তেখেতলৈ 10 টকা এটা। চ' আহি আচলতে জেং মানুহজন পালোঁ এজন। অঁ ডান্সটো মাৰক, মজা ডান্স দি আছিলে এনেকৈ মজা ডান্স দি আছে এখেতে, মাৰক আকৌ। এজন পালোঁ মানে গানটো মানে মিলাই আছে, তাত মিউজিক চিষ্টেমটো তাত আছে। তো এখেতে নাচিবটো ষ্টেজ হয় আচলতে, নাজানো আৰু ফটকৈ পালোঁ, ভাল লাগিছে। চাওক ডান্স দি আছে, চাওক ৰূপ দি আছে, এইটো মজা 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 মজা। অঁ ভাল লাগিছে, ভাল দিছে আপুনি, মজা মজা। চব ভালকৈ এবাৰ চবাব দেখাই দিছোঁ। এখেতৰ ডান্স ইপিনে সিপিনে ঘূৰি দিছে এখেত। আপুনি দিয়াই দি যাব পাৰিবচোন হ'ব দা, সেইটো চাওক। হে ভাল লাগিলে থেংক ইউ। চ' সুন্দৰ ডান্স এটা চালোঁ আজি শিৱৰাত্ৰি উৎসৱ। চ' দেখিলে নহয়, এই ডাঙৰীয়া পূৰা সুন্দৰকৈভাৱে আপোনালোকক নাচি মেলি দেখালে। কিন্তু ইয়াত নাচি মেলি দেখালেও আপুনি কিবা এটা চাৰ্জ লয়। চাৰ্জ মানে চেলিব্ৰিটি নহ'লেও আমাৰ লোকেল চেলিব্ৰিটি হয় আৰু এখেত। চ' সেইকাৰণে মোক ক'লে ভাইটি কিবা এটা দিয়া, আৰু ঠিক আছে ময়ো আৰু 10 টকাৰ যিটো ভাঙৰ লাড়ু কিনিছিলোঁ এখেতকে মই এইটো দি দিলোঁ। আৰু যিহেতু শিৱৰাত্ৰি, হৰ হৰ মহাদেৱৰ নামত ভাঙৰ লাড়ু লোকক দিয়াটো পুণ্য কথা আৰু নহয় জানো। বাৰু ধেমালি কৰিছোঁ, এইটো দাদাই খায় সেইকাৰণে সেই গতিকে দিছোঁ। যোনে খায় তেখেতক দিব লাগে, যিসকল নাখায় এইটো দিব নালাগে। চ' সিমানে এতিয়া আগবাঢ়ি যাওঁ, আগলৈ ভিডিঅ'টো আগবঢ়াই যাওঁ, আপোনালোকে চাই থাকক কেনেকৈ। চ' এইগৰাকী বাইদেউক চাওক, এইগৰাকী বাইদেৱে মানে বাবা ভোলেনাথৰ নামত চুলিখিনি এনেকৈ দীঘল কৰিলে। চ' অলপ বিশেষ আমি জানিম, আহক অলপ সুধিম। আপোনাৰ যে এইখিনি চুলিখিনি মানে কেনেকৈ এনেকৈ হৈ গ'ল ভোলেবাবাৰ কৃপাত মানে কিমান বছৰ লাগিছে? 22 বছৰৰ পৰা আপুনি চুলিখিনি এনেকুৱা কৰিছে ন? চ' আচলতে 22 বছৰৰ পৰা তেখেতে এনেকুৱা কৰি আহিছে। আপুনি বাবাৰ ভক্ত হয়, আজি মহাশিৱৰাত্ৰি হয়। চ' সেইকাৰণে আপোনাক অকণমান 2 এষাৰ ল'লোঁ আৰু, বেয়া নাপাব। চ' আপোনালোকক অকণমান দেখালোঁ, ঠিক আছে দিয়ক কৈছোঁ। আচলতে এতিয়া যিগৰাকী মানে বাইদেউ পালোঁ বা পূজাৰী বাইদেউ নাজানো কি কয়, কিন্তু মানে এইটো যিটো ষ্টাইল কৰিছে ড্ৰেডলক্স বুলি কয় বাহিৰত, কিন্তু ইয়াত মানে বাবা ভক্ত বাৰু। মানে আচলতে এইটো আপোনাৰ যদি আপুনি নফনীয়াই এনেকুৱাই চুলিখিনি হৈ যাব। মোৰো কিজানি এনেকুৱাই হৈ গ'ল তেন নাজানো, কিন্তু ভাল লাগিলে। কিন্তু মানিব লাগিব দে, 22 বছৰ তেখেতে ফোনোৱা নাই ন, 22 বছৰ চুলি নাই ফোনোৱা, এইটো কমটি কথা নি। চ' আজি ইমান মজা মানুহ, মজা নহয় মানে আচৰিত মানুহ পাইছোঁ। চ' ভাল লাগিছে, আৰু দেখাই থাকিম আপোনালোক ৰাতিলৈ। চ' ইয়াত দেখিছে নাই, ইয়াত টেটু বনাই, টেটু 100 টকা এনেকুৱা টেটু বনাই দিব। চ'
চ' ইয়াত এনেকৈ টেটু বনাই আছে, তেওঁলোকে বনাই আছে টেটু। চ' এনেকৈ টেটু বনাই নাজানো আৰু কিমান ভাল নে বেয়া। কিমান লয় টেটু বনালে কিমান লয়? হা স্কুৱাৰ ইঞ্চ 100 ন? চ' বনাও নেকি? কি কয় আপোনালোকে বনাই লওঁ নেকি টেটু? কেনেকুৱা টেটু বনালে ভাল লাগিব এইবিলাক দেখিছে নাই? চ' টেটু আৰ্টিষ্টো আহিছে, আপোনালোকৰ যদি কাৰোবাৰ বনাব মন আছে আহি যাব ইয়াত। শিৱৰাত্ৰিৰ মেলাত কি নেপাব সেইটো কওক? চব পাব, চব যি বস্তু মানে এখন মলত নেপায় সেইখন ইয়াত পাব। বহুত ডাঙৰ মেলা বহে, চব বস্তু চবৰে এনেকৈ বিভিন্ন ধৰণৰ দোকান এখন দিছে, এনেকৈ বিভিন্ন ধৰণৰ জেগাৰ পৰা আহিছে বেপাৰীবিলাক। চ' চব বস্তুৱে পাব চব। চ' সোমাই আহিলোঁ এতিয়া। আচলতে আনন্দ মেলাও ইয়াত পাতিছে, দুই জেগাত পাতিছে। ইয়াত এখন পাতিছে আৰু ইপিনে এখন পাতিছে। মই লৈ যাম আৰু মটকা কোৱা কি কোৱা চব আছে আৰু। এইটো ঘৰতে মই উঠিছিলোঁ দেই, বহুত এনজয় কৰিলোঁ। এবাৰ উঠি সেইখনত উঠি মই বমি কৰি দিলোঁ। সেইখন কি কয় নাজানো, কিন্তু মই বমি কৰি দিলোঁ। আজি ইয়াত উঠিম, ইয়াত চকৰিত উঠি চাওঁ কেনেকুৱা লাগে। সিহঁতি উঠিবলৈ ভয় কৰিছে যোনকেইটা মোৰ লগত আহিছিলে। মই অকলে উঠিম, একো কেছ নাই। এজনৰ 50 টকা। তোমালোক চিঞৰ নুঠে, মই অকলে উঠিব লাগিব, উপায় নাই। চ' যাওঁ ওপৰলৈ উঠি এতিয়া। মোৰ একো ভয় নালাগে ইয়াত, কেছ নাই। এইটো যদি সামান্য এইটোতে ভয় কৰোঁ কি হ'ব আৰু পিছত। কিন্তু ইয়াৰ যদি কিবা ভুল আছে এইটো নাজানো আৰু দেই। চ' উঠিলোঁ এতিয়া ৰোলাৰ কষ্টাৰত। ভাল লাগিছে চব। এতিয়া ওপৰলৈ গৈ আছোঁ, একো ভয় কৰিবলগীয়া কথা নাই, কি আছেনো। ওপৰলৈ গৈ আছোঁ, বা গোটেই শিৱসাগৰখন দেখা পায়। ভাল লাগিছে। ওপৰৰ পৰা নামি যাওঁতে অকণমান ভয় লাগিব পাৰে, সেইটো চাওক। এইপিনে গোটেই শিৱসাগৰখন ইয়াত গোটেই মেলা চলি আছে। ভয়টো বাৰু লাগিছে, মিছা নকওঁ, কিন্তু ইমানো ভয় লগা নাই আৰু। ইমান একো খাছ ভয় লগা নাই আমাৰ। কিন্তু মূৰটো ঘূৰোৱা নিচিনা লাগিছে এতিয়া, লাহে মূৰটো ঘূৰোৱা নিচিনা লাগিছে এতিয়া মূৰটো ঘূৰোৱা নিচিনা লাগিছে অলপ চলপ, ইমান নহয় কিন্তু মজা লাগিছে। ওপৰলৈ উঠি আহোঁতে একো নালাগে, যেতিয়া নামি দিয়ে এনেকুৱা লাগে যেন বডি পৰা কিবা এটা ওলাই গৈছে নিচিনা লাগি যায়। এইটো একদম মিছা নকওঁ, মই ধৰি লৈছোঁ ইয়াত ধুনীয়াকৈ টাইটছে, কিন্তু যেতিয়া নামি দিয়ে কিবা এটা মানে ওলাই অহা নিচিনা লাগিছে। স্পীডটো বাঢ়ি গৈছে এতিয়া। ৰাম কিন্তু ভাল লাগিছে, মজা অচম। চক আজি 2 নম্বৰ দিন, কিন্তু আজি ৰাতি আহিছোঁ। এতিয়া যাম চক, পূৰা লেতেৰা যাম, আৰু লগত মই আছোঁ আৰু নয়ন আছে। লেতেৰা যাম ফচি আছোঁ। গুৱাহাটীৰ নিচিনা লাগিছে, পূৰা গুৱাহাটী নিচিনা। এতিয়া কেমেৰাটো ধৰক নহ'লে চলাব নোৱাৰিম। চ' আচলতে শিৱৰাত্ৰি কেতিয়া হয় মানে এইবাৰ হৈছে 10, 11, 12, 13। আজি 12 তাৰিখ নেকি নাজানো, 4 দিন হয়। আৰু 4 দিনে এনেকুৱা ভিৰ হয়। মই কালি দিনা আহিলোঁ, কালি 10 তাৰিখ আছিলে। আৰু মানে মেলাত মানে বিভিন্ন ধৰণৰ বস্তু পাব, কিন্তু আপোনালোকে যদি লাষ্টৰ দিনাখন আহে সেইদিনা চব বস্তু সস্তাত পাব, ফ্ৰীকেও দি দিব পাৰে। এনেই কৈছোঁ, ফ্ৰীকৈ নিদিয়ে, কিন্তু বহুত সস্তাত পাব সেইদিনাখন। চব ইয়াৰ পৰাই পূৰা ৰাস্তাৰ পৰাই পূৰা মানে বস্তু বিকি আছে এফালৰ পৰা, জেগাই নাই। ভিৰটো চাওক এবাৰ, নিজে মানে ঠেল খাই আহিছোঁ। উপায় নাই শান্তি লাগিছে। নিজে আহিছোঁ। মোৰ মাতটো শুনিছে নে নাজানো, কিন্তু ভিৰটো এবাৰ চাই লওক, মজাকৈ চাই লওক এবাৰ। চ' এয়াই হৈছে আমাৰ শিৱসাগৰ মহা শিৱৰাত্ৰি। চ' চাওক এবাৰ কিমান ভিৰ হয়, কিমান জেগাৰ পৰা মানুহ আহে। মই প্ৰাউড হয়, শিৱসাগৰীয়ান বুলি ক'বলৈ মই প্ৰাউড হয় আচলতে, সেইটোৱে কথা। চ' অলপ দেৰি কাৰণে এতিয়া শান্তি, হাৱাটো অকণমান ল'ব পাৰিছোঁ উশাহটো। ইমানেই ভিৰ আছিলে মানে লেতেৰা ভিৰ, অকণমান দেৰি কাৰণে শান্তি পাইছোঁ মই। বাকী আমাৰ ইয়ে নতুন আজি আমাৰ মোৰ কেমেৰা লোক ইয়াৰ এটা ইউনিক ষ্টাইল আছে। তোমাৰ ইউনিক ষ্টাইল আহিলোঁ নেকি? হ'ব ধেমালি কৈছোঁ, বেয়া নাপাবা। তেখেতক বিচাৰি তেখেতৰ বন্ধু শুনিছে ন, কোনোবা এটা হেৰালে সেইখিনি চিঞৰি দিয়ে। কাৰ্যালয়ত ৰৈ আছে। ইমান ভিৰত কোনোবা এটা হেৰালে সেইখিনি চিঞৰি দিয়ে নামটো। বস্তুটো তেনেকুৱা হয়, বহুত ধৰণৰ হেৰাই থাকে ইয়াত। চিৰিয়াছ নহয়, আকৌ বিচাৰি পাই যায়। চ' বৰ্তমান মই এতিয়া আছোঁ শিৱদৌলৰ বেক চাইডে, আৰু শিৱদৌললৈ আহিলোঁ অকণমান দুটামান শ্বট ল'বলৈ। আৰু তাৰ কাষত আছে বৰপুখুৰী, আৰু তাৰ কাষে মেলাখন মই যিটো কৈছিলোঁ ৱায়াৰ আছে, ৱায়াৰখন মই ওচৰত চালোঁ সেইটো। এবাৰ চাই লওক ভিৰটো, মই দেখাই দিছোঁ আপোনালোকক। লেতেৰা ভিৰ, এনেকৈ মানুহবিলাকে অহা যোৱা কৰি থাকে। ভিৰ দেখিলে নহয় মোৰ যাবলৈ ভয় লাগিছে, মই মানে নাযাওঁ আৰু। একোডাল নাই, দোকান কেইখনমান আছে হয় নাই, সেইবিলাক নেদেখাওঁ। আপোনালোকক জেং বস্তু এটা দেখাম আজি। বস্তুটো হৈছে মদকা কুঁৱা। চ' এতিয়া মদকা কুঁৱা চাবলৈ হ'লে ওপৰলৈ যাব লাগিব। ওপৰলৈ মানে একদম ওপৰলৈ নহয়। চ' দেখিছে ন ষ্টেপত এতিয়া ওপৰলৈ আমি গৈ আছোঁ, মানুহবিলাকে চাই আছে। চ' ফাইনেলি পালোহি মদকা কুঁৱা। ইয়াত গাড়ী আছে, বাইক চলিব, এনেকৈ ঘূৰিব। মদকা কুঁৱা চাবলৈ আহিলে আপোনালোকে এটা বস্তু কিন্তু বহুত কেয়াৰফুল হ'ব। এইটো চাওক, এইপিনে যদি ফুটাই দি যদি সোমাই যায় আপোনাৰ নিজৰ মদ হৈ যাব।
চ' বি ভেৰি কেয়াৰফুল। মই নাজানো এইটো কেলৈ এনেকৈ বনাইছে, কিন্তু সেইবিলাক বাদ দিয়ক, ভালকৈ বনাব লাগে। আৰু ভয়ানক, অলপমান ভয়ানক ছেটআপটো। কিন্তু আমি এতিয়া ইয়াৰ পৰা চাম মদকা কুঁৱা। কি কোৱা নহয়? চ' বাইকখন কৰি আছে বাহিৰত, এতিয়া সোমাব ভিতৰত, এতিয়া সোমাব। চ' এইটো মদকাকো কি কাৰণে আচৰিত লাগিলে, মানে বেলেগ মদকাকো চাইছোঁ, অকল RX 100খন মানে কৰি ঘূৰাই থাকে, ইয়াত কিন্তু বুলেটখন ধৰাই মানে পূৰা ঘূৰাইছে। এইটো মানে আচৰিত কথা আৰু ফাৰ্ষ্ট টাইম মানে লাইফত মই বুলেটখন এনেকৈ ঘূৰোৱা দেখিলোঁ। আৰু চক মই দেখাইছোঁ, একদম জেংকৈ ঘূৰাইছে, হাত চাত এৰি দিছে। চ' এয়াই হৈছে মদকা কুঁৱা, ভালকৈ আৰু এবাৰ চাই লওক। চ' এইখিনিতে মদকা কুঁৱা শেষ হ'ল, কিন্তু মানে আচৰিত মানে মই আগতেও চাইছোঁ মদকা কুঁৱা, কিন্তু বুলেট উঠোৱা আজিলৈকে দেখা নাই। হেণ্ডছ অফ বুলেট গাই যোনে বুলেটখন উঠালে। এতিয়া আমি তললৈ যাওঁ, অকণমান সুধিম তেখেতসকলক কেতিয়াবা চলাইছে, কি কৰিছে। চ' অকণমান চিনাকিটো কৰাই দিম আৰু। চ' বলক এতিয়া আমি সোমাই যাম মদকোৱাৰ ভিতৰত। এই এজন হৈছে তেখেতেই আচলতে পাতিছে মানে আমাৰ শিৱসাগৰত। চ' তেখেতক মই সুধিলোঁ মানে বুলেট চলোৱা মই মদকা কুঁৱাত দেখা নাইতো। চ' মদকা কুঁৱা মানে কি ক'লোঁ। চ' তেখেতে ক'লে মটৰৰ ভিতৰত একদম সোমাই যোৱাটোকে মদকা কুঁৱা কয়। মানে ধেমালি কৰিছে আৰু কৈছে যে মানে বুলেটখন এইটো আচলতে মানে লাষ্ট ইয়েৰৰ পৰাই দিছে, আগতে দিয়া নাছিলে। আৰু যিসকল মানে ৰাইডাৰ বা ষ্টাণ্টমেন কম, তেখেতসকল দেলহিৰ বুলি ক'লে। চ' তেখেতসকল আচলতে প্ৰফেচনেল হয়। চ' যোনে তেনে কৰিব নোৱাৰে। মানে বস্তুটো কি হয়, এইটো কোনো মেজিক শ্ব' নহয়, কোনো হেৰি নহয়, এইটো বেলেঞ্চৰ ওপৰত কথা। গাড়ীখন এটা স্পীডত যদি গৈ থাকে তেতিয়া আপোনালোকে আৰামছে গৈ থাকিব। আৰু যদি বাইকখনো এটা স্পীডত গৈ থাকিলে এনেকৈ লাহে লাহে মানে ওপৰলৈ গৈ থাকিব। আৰু ৰখাবলৈও ঠিক তেনেকৈ মানে লাহে লাহে স্পীডটো কমাই তললৈ আহিব। মানে বস্তুটো বুজি পালে নাই? মানে চায়েন্স হৈ আছে আৰু চায়েন্সৰে হয় এইটো। মানে যদি সমান স্পীডত যদি এনেকৈ ওপৰলৈ যায় নাই লাহে তেতিয়া একদম ওপৰলৈকে এনেকৈ যাব পাৰিব। ঠিক তেনেকৈ তললৈ আহিবলৈ হ'লে লাহে স্পীডটো কমাই এনেকৈ তললৈ আনিব লাগিব। চ' সেইটোৱে আচলতে এওঁলোক যিসকল ষ্টাণ্টমেন আছে সেইসকলে হেডছ অফ, কাৰণ নিজৰ জীৱনক লৈ তেখেতসকলে খেলে আৰু আমাক এণ্টাৰটেইন কৰে, নহয় জানো? চ' ভাল লাগিলে মদকা কুঁৱা চাই। কেনেকুৱা লাগিলে? মই সৰুতে চাইছিলোঁ, ময়ো কৰিব পাৰিম চাগে। মই কাৰণ গাড়ী বাইক চলাই ভাল পাওঁ, ময়ো কৰিব পাৰিম। কিন্তু বুলেট না বাবা, বুলেট নহ'ব। চ' ভাল লাগিলে চাই, আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু সিমানে ষ্টাণ্টমেন কেইজন দেলহিৰ হয়, আৰু আমাৰ দাদাই আমাক ধুনীয়াকৈ চাপৰ্ট দিলে। চ' অকণমান দেখালোঁ, সিমানে কথা। চ' নহয় নেমনে হা। চ' তেতিয়াহ'লে মদকা কুঁৱাৰ পৰাই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আৰু ওৱান ছেকেণ্ড হেপী মহাশিৱৰাত্ৰি। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম, মদকা কুঁৱা। বাই বাই।